Oh, ভাই বছলে ফোন কৰ বছলে কৈ দিওঁ ল হেল্ল' বট মাল কেইপিটমান আতিলে লাগিব নেকি কি মাল আছিলে মানে বট কুকুলা কেইপিটমান আতিলে কুকুলা তহঁতে লৈ আহিব পাৰিবি নে আমাৰ গাড়ীতে নাই ৰাতিখনত কেনেকে দাও বাৰু দিনখন ভদ্ৰতি আতিলে অকণো বেয়া হৈ থাকিলে নহয় আপুনি গুটিয়া অলপ ক চল্লা তহঁতি বৰ জেমেলাত ফচাই দিয় দেই মোক কুকুৰা কেইপিচ মানে আছে বেলেগ মাল নাই নহয় তহঁতি গুচি আহ এনেকৈ বট আমি ৰাতিখনত গৈ নাথাকোঁ বুলি ভাবি দিলোঁ আকৌ আপুনি পাৰিলে গুটিয়াওক না মই বছ হয়নে নহয় হয় বট আপুনি আমাৰ বট হয় তেনেহ'লে তহঁতি আহিব লাগে নে মই যাব লাগে বট আমাৰ কথাটো চিন্তা কৰক না আপুনি আমাৰ গাড়ীতে নাই ন এতিয়া ৰাতিখনত কেনেকে দাম বাৰু আমি কিবা কৰি দিম বাৰু ৰ নেক্সট টাইম কিবা মাল চাল পালে তহঁতি নিজে দি থৈ যাবহি লাগিব হ'ব বট হ'ব মই গৈছোঁ ৰ তেন্তে ফোন ৰাখি দিয়া অ'কে বট আপুনি পেলাই আহিব দেই বহুত দিনৰ মূৰত মাল কেইপিচমান হাত দিব পাম যাওঁ সোনকালে যাওঁ এতিয়া ৰখি থাকিব পাৰে নহয় মাল কি দে আৰু মই যাওঁ বট দিছোঁ ৰ'ব সকা গেলা মাল কেবি দি বটেটো লগ মই এতিয়া গৈ থাকোঁ যদি পিছত মাল হকে পাতি মোক ফোন কৰি পাতি তাকতো মালত এনেকৈ নেমাতিবি আকৌ তহঁতি পাবি নহ'ব আমি গৈ থাকোঁ বাই কুকু কুকু কলি বগী ভানু মানুহ কুকুৰাকেইজনী আজি নাহা যে ইমানকৈ মাতোতো ক'লৈ গ'লগৈ আৰু কোনোবা চুৰটো আনিলে নি হ'ব পাৰে দেই এইকেইদিন নিউজে চিউজে পাই আছিলোঁ নহয় পূৰা চোৰৰ তাণ্ডৱ কুকুৰা চুৰ কৰি নি আছে মানুহবিলাকে মানুহৰ ঘৰৰ পৰা কেনেবাকৈ মোৰ কুকুৰাকেইটা চুৰ হোৱা নাইতো কালি যোৱা নিশা একো ধৰিব নোৱাৰি নহয় ঠিক নাই গঁৰালত গৈ চাওঁগৈ ইয়াত দেখোন একো নাই খালি সুন্দা বাঘকেইটা আছে দেখোন গোটেই পাখি চাখিও পৰি আছে ওচৰত আচৰিত কথা হে ভগৱান তুমি চকু মেলি কিয় নাচালা এনেকৈ হ'লে নহ'ব এনেকৈ নহ'ব মানে এনেকৈ বেলেগ কিবা এটা সিদ্ধান্ত ল'ব লাগিব আজি চোৰ নিশ্চয় চোৰ আজি ক'ৰবাত নিশ্চয় চুৰ কৰিব যাব তেতিয়া সিহঁতক পককৈ গৈ ধৰাই পেলাই সিহঁতক মই পাব লাগিলে পকত মানজলিকা লগাম সেই কুকুৰা চুৰ কৰিবলৈ সাহস পাইছে মোৰ গঁৰালত চোৰ তোৰ আজি হাৰত নাই মানে যিহৰ ভয় আছিলে মোৰ লগত সেইটোৱে হ'ল নাই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব সিহঁতক এটা শিক্ষা দিব লাগিব বাপ বুলি আহিবলৈ সিহঁতে ইয়াত ভয় কৰিব লাগিব আৰু আমাৰ গাঁৱলৈ যাওঁ মই এতিয়া ধৰ্মেশ্বৰ দাক কথাটো জনাওঁগৈ আজি গোটেই কুকুৰা শেষ কৰি দিব পাৰে গোটেই গাঁৱৰ মানুহক এলাৰ্ট কৰিব লাগিব যাওঁ মই এতিয়া ধৰ্মেশ্বৰ দা কোননো মুলেশ্বৰ নেকি ভিতৰলৈ সোমাই আহা বহিছে চাগে আহা বহাহি নাই মই ইয়াত বহিব অহা নাই আপোনাক কথা এটা ক'ব লাগিব হে ইমান উধাটো খাই আহিছা যে কি কথা কোৱা মানে যোৱা নিশা মোক গোটেই কুকুৰাখিনি চুৰ কৰি লৈ গ'লগৈ গঁৰালৰ পৰা হে তুমি গাজা দিব আহিলা নি ৰাতিপুৱাই এতিয়াতো এপ্ৰিল ফুলো নহয় আপুনি বিশ্বাস কিয় নাই কৰা ৰিয়েলি বোলো আপুনি কিয় বিশ্বাস নাই কৰা মই আপোনাক মিছা কথা ক'ম নি ৰাতিপুৱাই নাকান্দিবা মুলেশ্বৰ নাকান্দিবা নিশ্চয় কিবা হাল উলিয়াব লাগিব মানে ৰাতি ভালে অপেক্ষা কৰোঁ ৰাতি আকৌ সিহঁতি ক'ৰবাত চুৰ কৰিব যাব পাৰে তেতিয়া সিহঁতক আমি পিছা কৰি ধৰিব লাগিব তোমাৰ প্লেনটো একদম ৰাইট কাম দিব আৰু সিহঁতক যদি কেনেবাকৈ নেপায় যদি পাই যাম নহয় সিহঁতক পকত মই মানজালিকা তেল দিম মানজালিকা তেল ভৰাম হ'ব দিয়া প্ৰথম ধৰি লওঁচোন চুৰকেইটা তেন্তে ৰাতিলৈ অপেক্ষা কৰিব লাগিব ঠিক কৈছে তেনেহ'লে মই এতিয়া গৈ থাকোঁ ৰাতিকৈ আহিম বাৰু আপোনাৰ ওচৰলৈ আপুনি সাজু থাকিব কিন্তু একদম হ'ব দিয়া তুমি এইটো একদম চিন্তা কৰিব নালাগে মই এতিয়া ঘৰলৈ গৈ থাকোঁ নহ'লে থকাকেইটা দিনতে লৈ যাবগৈ মুলেশ্বৰ কথাটো শুনি বেয়াই লাগিল পাই ৰাম এনেকৈ কুকুৰা চুৰ কৰে নাই বাৰু চুৰখন বেছি হৈছে সিহঁতৰ উৎপাত সিহঁতক কিবা এশাকা দিব লাগিব ভালকৈ হে হৰি হে ৰাম কৃষ্ণ জগন্নাথ হৰি কৃষ্ণ টোপনি যাওঁ আৰু দেই ভালকৈ টোপনি আহিবা বাসুদেৱ ভুৱন দা আজি চোৰৰ হাৰত নাই বুলি লগা মানে দিব লাগিব বাৰুকে এশাকা দিব লাগিব চোৰক তেতিয়াহে যদি সিহঁতি মাকৰ বাপেকৰ বিয়া দেখুৱাই দিম মই সিহঁতি আমাৰ গাঁৱত আহি চুৰ কৰিব লাগিছে ধৰ্মেশ্বৰলৈ ফোন কৰ ধৰ্মেশ্বৰলৈ মাতি দে তাক কৰিছোঁ ৰ'ব হেল্ল' ধৰ্মেশ্বৰ দা হেল্ল' কোৱা মুলেশ্বৰ আপুনি ওলাই আহক আমি আহিলোঁ ক'ত আছা তোমালোকে আমাৰ গাঁৱৰ তিনিআলি গছজোপা ওচৰলৈ আহক আপুনি গৈছোঁ ৰ'বা তোমালোকে তাতে থাকা আৰু এটা কথা নহয় কোন আহিছা কোন আহিছা মানে বাটতে ভুৱন দাকো লগ পালোঁ ভুৱন দাকো লৈ আহিলোঁ ভালে কৰিলা দিয়া মানুহ এটা সৰহলে ভালে মই গৈ আছোঁ ৰ'বা সোনকালে আহক ধৰ্মেশ্বৰ মোৰ ভাইটো পালেহি ককাইদেউ পালেহি এতিয়া আমি যাব লাগে ব'লা এনেকৈ ৰখি থাকিলে নহ'ব নহয় চোৰে হয়তো বেলেগত চুৰ কৰি যাবগৈও পাৰে ইমান দেৰি বৈ বাই ইয়াতে কাৰ ঘৰত ডাকা দিম বুলি ভাবি আজি কাৰ ঘৰত মানে ওচৰ মানুহ মাল কেইটামান নকে পালে হ'ব ন বৈ অকা ফুচুং এতিয়া যাওঁ আমি বৈ আজি আমাক কোনে পায়, আজি আমি মালা মালাই দাম, তালৈ মনে মনে আহি থাক।
এই ভাই ভাই আজি ডাকা ড্ৰাইভাৰে দিম গম পাইছ নাই মতা হ'ব দে এখন গাঁৱৰ মানুহ বিয়া কৰা তই গম পাইছ নাই বাৰু কালি যে চুৰ গৈছিল তই গম নাপালি দেখিলি নাই তই আজি কোনো নাই নেপাল দি আছে বে বিয়াত অকলা বে এখন গাঁৱৰ মানুহ আমি ববাই নাতিলো ন ইমান অকলা বুলি বহি বহি চুপ চাপ মাত নামাতিবি দেই মনে মনে ডিঙিত ধৰিবি আৰু টেপা মাৰি ভৰাবি মোনাত হ'বলৈ দে বৈ মুলেশ্বৰ দেখিল না নাই কেনেকে সোমাই গ'ল গজেন খুৰা হাতত চুৰ সাংঘাতিক চুৰ মনে গৈছে শুনিলি নাই একদম চুপচাপ গৈছে চুৰ বিয়াত খাতৰা চুৰ এইকেইটা সিহঁতি ভাবিলে চাগে কালি সিহঁতৰ ঘৰত কৰিলে একো নকৰিলে আজি চুৰ কৰিব যাওঁ কিমান সাহস দেখিছে নাই সিহঁতক ঐ গজেন খুৰা চুৰ বাৰীত চুৰ সোমালে হে আইঔ চুৰ সোমালে পিছফালে আহক আমি পিছফালে আছো আইঔ ৰুক্মিণী চেৰে গৈছো ৰ জল্দি আহক চুৰ কুকুৰা গলত সোমালে ক'ত সোমালে মুলেশ্বৰ চুৰৰ আজি সাৰ নাই বলক পিছফালে বলক আমাৰ ঘৰতো কুকুৰা চুৰ কৰিলে সিহঁতি আজি আকৌ আপোনালোকৰ ঘৰত চুৰ কৰিব আহিছে বই সোনকালে বই ভাই সোমা কুকুৰা গলত সোমাটো ল ইয়াত বিয়াত ডাঙৰ কুকুৰা তাকে দে একে দে বিয়াত ভাল লাগিব দে আমি মালদাই দাম মুলেশ্বৰ গজেন খুৰা ক'ত গ'ল গজেন খুৰাই হাতী আনিব গৈছে লাঠি চাঠি আনিব গৈছে চুৰক মাৰিবলৈ চুৰকেইটা ইয়াতে সোমাই আছেনে মুলেশ্বৰ চুৰকেইটা এই কুকুৰা গঁৰালটোৰ ভিতৰতে সোমাই আছে সিহঁতৰ আজি হাৰণ নাই মুলেশ্বৰ এডাল লাঠি ল মোক নেলাগে ভুৱন দাক দি দিয়ক এই ভুৱন এডাল লাঠি ল ভাই তাত ইমান মাল এটা ইয়াত না আমি ববাই নাছিলো প্ৰথম উদাহৰণে ইমান মালা ভিতৰলে সোমাচোন ভিতৰলে ল সোমাছো পিতাই কুকুৰা চুৰিব আহিলি নহয় আংকল আমি কুকুৰাটো কিবা অহা নাই নহয় আমাৰ ৰাতি টোপনিত তলা এভাগ আছে আমি মৰিলো আৰু দেই তহঁতৰ আজি হাৰণ নাই তহঁতি বেলেগৰ ঘৰত কুকুৰা চুকুৰা আচল ঘাঁহ ঘৰতে তহঁতি ভৰি দিলিহি আজি তহঁতক গৰু ধুলাই দিম খোলা আমাক নেমালিব আমাক যাবলৈ দিয়ক আমাৰ ভুল হৈ গ'ল আমি সৰুলা বুলি মাফ কৰি দিয়ক তহঁতৰ সৰু ল'ৰা বুলি মাফ কৰি বোলে তহঁতি এবাৰ কেলৈ ভাবি নাচালে আমি সৰু হৈ আছো এতিয়া এইবিলাক কাম কৰিব বয়স হোৱা নাই বুলি তহঁতি চুৰত হাত দিব আহিছো ইমান সোপা তহঁতৰ আজি হাৰণ নাই বৈ বাহিৰলৈ বৈ আমি একো কলা নাই আমাক যাবলৈ দিয়ক আমি এনে খাবলৈ আহিছিলো কিমান কুকুৰা হয় নেকি বোপাইকেইটা খুৰা আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়ক সৰুলা বুলি মানুহ মাতে ভুল হৈ আমি তাতে সৰুলা আমাক ক্ষমা কৰি না তহঁতক ক্ষমা কৰা নহ'ব তহঁতক গৰু ধুলাই দিয়া হ'ব আজি খোলা নেমালিব মোক যাবলৈ দিয়ক খোলা মোৰ ভুল হৈ গ'ল ওলা বাহিৰলৈ ওলা জল্দি বাহিৰলৈ বাহিৰত তহঁতৰ কাৰণে সৈন্যসকলে অপেক্ষা কৰি আছে অথনি যা বাহিৰলৈ ওলা বুলি আকৌ তোক তামোল আনি দিবলৈ ওলা আমাক যাবলৈ দিয়া আমাৰ ভুল হৈ গ'ল তোৰ দেখিলে বন্ধুসকল কুকুৰা চুকিটা ধৰিলোঁ তোৰ নেক্সট ভিডিঅ'ত লগ পাম তোৰ বাই সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু কাষতে থকা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল তো এনেকুৱা মজা ভিডিঅ' আহি থাকিব আপোনালোকৰ মাজলৈ বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তোক ধন্যবাদ